হে গাইজ ওয়েলকাম টু কৌশিক ব্লগ আৰু সকলোকে সৰস্বতী পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আজি সৰস্বতী পূজাৰ লগতে আজি হৈছে 26 জানুৱাৰীটো আজি গণতন্ত্ৰ দিৱস আৰু আজিৰ দিনতে ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল তো এয়া মোৰ লগত খৰগে মানে মোৰ ভিডিঅ'টো সিভাগে ষ্টাৰ্ট কৰিব লাজ লাগে সেইকাৰণে ইভাগে ষ্টাৰ্ট কৰিছোঁ এয়া মোৰ লগত খৰগে চ' এতিয়া আমাৰ পূজা হৈ আছে সেইফালে এতিয়া আমি মেইন মন্দিৰটোলৈকে যাম মই যি বাৰু আপোনালোকক দেখাম বাৰু এনে মানে ভিডিঅ'টো বেছি লম্বা নকৰোঁ মানে 3 বা 3.5 মিনিটৰ কৰিম আৰু মানে স্মৃতি হিচাপত ৰাখি থৈ দিম আৰু আমি আৰু আজিৰ দিনত কি কৰিলোঁ সো এইফালে সকলে সেয়া কাঢ়ি আছে আমিও সেয়াটো কাঢ়ি লওঁ বাৰু সো আমাৰ সেয়া সেয়া কৰা হৈ গ'ল এইবাৰ আমি যাই আছোঁ সেইফালে এইবাৰ আমি যাই আছোঁ মানে এটা বোলে চাহ দি আছে এইবাৰে চাহ খাব লাগে বৰ্তমান আমাৰ সেয়া সেয়া কৰা হৈ গ'ল আমাৰ জিলাপি নিমকি গাইছ আমাৰ চাইকেলখন বাগৰি গৈছে গাইছ এতিয়া মোৰ চাইকেলখনো আছে গাইছ এতিয়া বৰ্তমান আমি তুলিম চাইকেলখন তোলা হৈ গ'ল দে এইবাৰ চ' ইয়াতে এটা কিবা প্ৰগ্ৰেম হ'ব অলপ দেৰিকে দেখাম বাৰু আৰু গাইছ মনত আছে নে যোৱা বছৰ কেনে বৰষুণ হৈছিল পুৰা ধাৰাসাৰ এইবাৰ বাৰু বৰষুণ নাই আৰু এয়া আমাৰ বৰ্তমান পূজা চলি আছে আৰু এইখন যে দিছে এইখন কলকাতা চাইড এখন মোৰ বহুত বেছি ভাল লাগিছে চ' বৰ্তমান আমাৰ পূজা হৈ গ'ল এইবাৰ প্ৰসাদ খাই আছোঁ এই প্ৰসাদ খাই কেনে এইবাৰ ভাত খাব যাব লাগে আৰু চ' আমি ইফালে অলপ ফুৰিব আহিছোঁ আমাৰ ভাত দিব অলপ সিফালে অলপ দেৰিকৈ দিব চ' আমি আহি গ'লোঁ ভাত খাবা এতিয়া ভাত খাব লাগে আৰু চ' বৰ্তমান আমি ভাত চাত খাই ল'লোঁ বাৰু এইবাৰ আমাৰ ইফালে কিবা প্ৰগ্ৰেম চলি আছে চ' বৰ্তমান আমাৰ তাতে ভাত দি আছে বৰ্তমান আমি অলপ ইফালে আহিছোঁ বহুত হাল্লা হৈ আছে বৰ্তমান ইফালে ডেন্স চলি আছে চ' কিনো দেখাম আৰু মই যি বাৰু আপোনালোকক দেখালোঁ চ' এতিয়া কিনো দেখাম আৰু ত' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব